নমস্কাৰ মই অমৃতা গগৈ প্ৰথমে অনুৰোধ জনাব বিচাৰিছোঁ যে অনুগ্ৰহ কৰি ৰাস্তাই ঘাটে যিমান এইকেইদিন আমি জুবিন দালৈ শ্ৰদ্ধাঞ্জলি আগবঢ়াই ফটোবোৰ যে লগাইছিলোঁ পাৰিলে সেই ফটোবোৰ আপোনালোকে সংৰক্ষণ কৰি নিজৰ নিজৰ ঘৰত ব্যৱসায়িক প্ৰতিষ্ঠানলৈ ঘূৰাই নিয়ক ৰাস্তাই ঘাটে এই ফটোবোৰ আলাই আথানি হোৱাকৈ এৰি নিদিব কাৰণ শ্ৰদ্ধা যেনেকৈ জনালোঁ সেই শ্ৰদ্ধা বহু দিনলৈ আমাৰ বুকুৰ লগতে আমাৰ কৰ্মকাণ্ডটো প্ৰতীয়মান হৈ থকাটো খুব বেছি জৰুৰী দ্বিতীয় আৰু মোষ্ট ইম্পৰ্টেণ্ট কথাটো আজি ৰাতিপুৱা এটা ভিডিঅ' দেখিলোঁ যে সুকন্যা বুলি এগৰাকী মডেল যি নৰ্থ ইষ্ট ফেষ্টিভেললৈ গৈছিলে তেখেতে কৈছে যে নৰ্থ ইষ্ট ফেষ্টিভেল হ'ল অনুষ্ঠানটোৰ নাম সলনি কৰি যিদিনাৰ পৰা অসম জ্বলিলে যিদিনাৰ পৰা অসমৰ আটাইতকৈ প্ৰিয় মানুহজন গুচি গ'ল সেই সময়টোত কিন্তু ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেল হ'ল নামটো সলনি কৰি কিয় ইমান সাহস মৰসাহ কেনেকৈ কৰিব পাৰিলে যিটো সময়ত গোটেই বিশ্বই অসমলৈ চাই আছে যিটো সময়ত আমি সকলো দগ্ধ হৈ আছোঁ সেইটো সময়ত তোমালোকে তাত ফেশ্বন শ্ব' কৰি আছা লাইক চিৰিয়াছলি আৰু এই বস্তুবোৰৰ উচিত ন্যায় লাগে এগৰাকী সাধাৰণ অসমীয়া হিচাপে কোনো অভিনেত্ৰী হিচাপে নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমাৰ ন্যায়িক ব্যৱস্থাটোলৈ অনুৰোধ জনাইছোঁ আমাক উচিত তদন্ত লাগে আৰু আমি সকলোৱে জানো যে ছ'চিয়েল মিডিয়া এক বিৰাট শক্তিশালী মাধ্যম আহক ছ'চিয়েল মিডিয়াৰ জৰিয়তে আপোনালোকে আমি আৰু বেছি তীব্ৰভাৱে বিচাৰোঁ যে আমাক জুবিন দাৰ বাবে ন্যায় লাগে আৰু ইয়াৰ উত্তৰ আমাক লাগে যে সেই সময়ত কেৱল শ্যামকানু মহন্তই হওক সিদ্ধাৰ্থেই হওক তেওঁৰ লগত থকা প্ৰতিজন ব্যক্তিয়ে হওক বা ছিংগাপুৰ আছাম এছ'চিয়েশ্যন সেই যে 15জন মানুহ আছিল সেই 15জন মানুহে আহক প্ৰত্যেকে আমাক উত্তৰ দিব লাগিব বহুতে কৈ আছে যে কিয় আমি শিল্পী সমাজ কিয় নিমাত শিল্পী সমাজ নিমাতে থকা নাই আচলতে বহু ব্যক্তিয়ে এতিয়াও প্ৰচেছ কৰিব পৰা নাই যে দাদা নাই বহু আৰ্টিষ্টে এতিয়াও প্ৰচেছ কৰিব পৰা নাই যে দাদা নাই চিতাৰ জুইকুৰা দেখাৰ পাছতো মানি ল'ব পৰা নাই যে তেখেত নাই গতিকে এনেকুৱা নহয় যে কোনেও মাত মতা নাই প্ৰত্যেকেই মাত মাতিছে প্ৰত্যেকেই মাত মাতিব প্ৰচেছ কৰিবলৈ অলপ সময় লাগিছে হয়তো কাৰোবাক অকণমান বেছি সময় লাগিছে কিন্তু অনুৰোধ জনাইছোঁ আহক ছ'চিয়েল মিডিয়াৰ জৰিয়তে যেনেকৈ ছ'চিয়েল মিডিয়াই ইমান বেছি জোৰ দিয়াৰ কাৰণে অসমত পষ্টমৰ্টম হৈ গ'ল তাৰ ৰিপৰ্টো ডেফিনেটলি আমি খুব সোনকালে পাম কিন্তু এই আমাৰ যি এই দাবী আহক আৰু বেছি জোৰদাৰ কৰি তোলোঁ দাদাৰ আত্মাৰ শান্তিৰ বাবে দাদাৰ আত্মাৰ ন্যায়ৰ বাবে আমাৰ আমঠুজনৰ ন্যায়ৰ বাবে প্ৰতিটো কিয়ৰ উত্তৰ আমাক লাগিব